আসসালামু আলাইকুম। আলহামদুলিল্লাহ, পবিত্র রমজান মাহ চলি আছে। এই মাহটো আমাৰ বাবে বৰকতময়, ক্ষমাৰ মাহ আৰু জাহান্নামৰ পৰা মুক্তিৰ মাহ। প্ৰতিদিনে পুৱা চেহিৰে আমাৰ দিনটো আৰম্ভ হয়। সৰল আহাৰ, কিন্তু মনত থাকে এটা ডাঙৰ নিয়ম। আজিৰ ৰোজাটো কেৱল আল্লাহৰ সন্তুষ্টিৰ বাবে। ভোক আৰু পিয়াসত থাকিও হৃদয়টো শান্ত থাকে। দিনটোত আমি নিজৰ কাম কৰোঁ, কিন্তু লগতে নামাজ, কুৰআন তিলাৱাত আৰু জিকিৰত সময় দিওঁ। ৰমজানে আমাক শিকায় ধৈৰ্য, আত্মসংযম আৰু সহানুভূতি। গৰীব দুখীয়াৰ কষ্ট অনুভৱ কৰি দান সদকা কৰাটো এই মাহৰ অন্যতম গুৰুত্বপূৰ্ণ আমল। যেতিয়া সূৰ্যাস্ত হয় আৰু আজানৰ ধ্বনি কাণত পৰে, সেই মুহূৰ্তবোৰ বৰ আৱেগিক হয়। খেজুৰ আৰু পানীৰে ৰোজা ভঙাৰ আনন্দ এইটো বৰ্ণাতীত অনুভৱ। ৰাতি তাৰাবি নামাজত মছজিদত একেলগে থিয় হোৱা দৃশ্য, এইটো ঐক্য আৰু ইমানৰ এক সুন্দৰ প্ৰতীক। আহক এই ৰমজান মাহত আমি নিজৰ গুনাহৰ বাবে তওবা কৰোঁ, অধিক ইবাদত কৰোঁ আৰু নিজৰ জীৱন সঠিক পথত আগুৱাই নিয়াৰ সংকল্প লওঁ। আল্লাহে আমালোকৰ সকলোৰে ৰোজা আৰু দোৱা কবুল কৰক, আমিন। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। আসসালামু আলাইকুম। লগ পাম অন্য এটা ব্লগৰ সৈতে। ধন্যবাদ।